তেওঁলোক কোন, যাৰ আন মানুহৰ দৰে নাই কোনো উচ্চ আকাংক্ষা, নাই কোনো জগত জিনাৰ হেঁপাহ? তেওঁলোক ক'ৰ পৰা আহিছে, যাৰ গায়ে প্ৰচণ্ড ৰথ বা তুষাৰ বৰষুণৰ উমান নাপায়? তেওঁলোকে কপালৰ ঘাম মাটিত পেলাই সেউজীয়া শস্য উৎপন্ন কৰে, যদিও সেই শস্যৰ উপভোগ কৰিব নাপায়, অথবা আধা পেটেৰে জীৱন কটায়। অথচ তেওঁলোকৰ নাই কোনো আক্ষেপ। তেওঁলোকৰ অভাৱ কিয় হয় বাৰু? যাৰ নিপুণ হাতেৰে সৃষ্টি হয় ভাস্কৰ্য স্থাপত্য, গঢ়ি তোলে আপোনাৰ হৃদয় জোৰ পেলাব পৰা আন ভোগ্য। উদ্যোগসমূহতো তেওঁলোকেই নতুন কাপোৰ তৈয়াৰ কৰে, অথচ তেওঁলোকৰ গোটেই জীৱন পুৰণি কাপোৰ পিন্ধি পাৰ কৰে। কিয় বাৰু? তেওঁলোকে ৰজাসকলৰ প্ৰতিটো ভুলৰ প্ৰতিফল ভোগ কৰে। বানপানী অথবা মহামাৰীত প্ৰথমে আক্ৰান্ত হয় তেওঁলোকে। কিয় জানো? তেওঁলোকৰ সেই মৃত্যুৰ শোকত ৰজাসকলে ফুলজাৰি মৰা ভাষণত তেওঁলোকে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি দিয়ে। তেওঁলোকে নাজানে কোনো কুটিল ৰাজনীতি, নুবুজে পুঁজিবাদ, মাৰ্ক্সবাদ অথবা গণতন্ত্ৰৰ অৰ্থ, কাৰণ তেওঁলোক নিৰপেক্ষ সাধাৰণ মানুহ।